ঐ ভূত ভূত মোনাখন উলিয়াই দে হো বজাৰ পৰা আহোঁগে এপাক আজি দেওবাৰ নহয় কি হল মালিক বজাৰলৈ যায় নে বজাৰ পৰা আহোঁগে এপাক দেওবাৰে যাবলগীয়া হয়ে নহয় ঘৰত যি বস্তু নাই চব লৈ আহোঁগে মালিক ময়ো যাম দে আজি আপোনাৰ লগত তই কি কৰিবিগে বজাৰলৈ গৈ কি কৰিম চামগে আকৌ বজাৰ চাই বৰ ভাল পাওঁ তাত খামো ই খাবলৈকে যায় ৰ'ব মই ফচকে মোনাখন উলিয়াই আনিছোগে সোনকালে আহ মই বাইক উলিয়ালোৱে হৰি হৰি বৰ বেয়া ৰ'দ দিছে দেই গা চা দেদাই যাব ঠিক নাই চোলা এটা পিন্ধি লোৱা হলেহে ভাল আছিলে হেই মালিক বাদ দিয়ক ইমান ধুনীয়া বডি থাকোতে আপুনি কাপোৰ পিন্ধিব লাগে নি এনেকে বলক একো নহয় সেইটো হয় বাৰু নহলে ছালটো নপৰিব নহয় ন সেনেকেই যাওঁ বলক হেৰা মই আহিছো দেই পাপা কলৈ যা বজাৰলৈ যোৱা নি আৰু মোনালৈ মই কলৈ যাম জাকৈ বাবলৈ যাম নে আইও ভালকেতো কব পাৰ কথা এনেকে কয় নে গম পাওঁৱেচোন দেওবাৰে মোনালৈ মই কলৈ যাওঁ এনে সুধি সুধি মোৰতো গম কৰি নাথাকিবি এনে ঘৰ টেনচন গোটেই মাথা গৰম হৈ আছে ময়ো যাম দে পাপা বজাৰলৈ তই বজাৰলৈ গ'লেচোন মই নগলেও হয় মইনো কেলে ইমান গৰমখনত ওলাইছো তই যা নহলে মই কি অকলে যাব পাৰিম নে তোমাৰ লগতহে যাম সেই ফটাকানিৰ লগতে যা নহলে মই নগলেও হ'ব তেতিয়া এই মোনাটোতে লিষ্টখন আছে কি লাগে তাত লৈ আহিবি দোকানীক দি দিবি দোকানীয়ে দি দিব যা সঁচাকে নি ধেমালি কৰি থকা নাই সেইটো ল মোনা গলে দুটা কেলে যাম গৰমত এটাই যাম মই শুই থাকো তই যা লিষ্ট ইয়াতে আছে নেকি বেপাৰীক দি দিবি আৰু সেই ফটাকানিকো লৈ যা যা বেটা তই গম পাই যাবি তোৰ গৰমত পকপ ফাটি যাব বৰ গেলা গৰম মাৰিছে দেই এই খিৰিকীখনৰ ওচৰতে অকমান শান্তি পাইছো পাৰ চৰাইবোৰ উৰি ফুৰিছে নহয় পুৰা হাৱা মাৰি আছে ঐ যাম আকৌ বেটুৱানী মই তোলৈহে ৰখি আছো তই গা পা ধুই আজৰি হোৱা নাই বোলো হলে নি তো এনেই অথনিৰ পৰা মই ফেট টঙা দি ৰখি আছো এই সোনকালে যাওঁ বই তেনুলে ইয়ে জোৰা প্ৰেৰণা তলাটো মাৰি থৈ গৈছো ৰ বেটুৱানী নহলে ধৰ বেলেগ চুৰ গোটেই ঘৰ উদং কৰি পঠিয়াব নি কি কিনি দিম তোক এই সুমা কিনি দিম সুমা বিকি আছে পুৰা জেলপি সৌ জেলপি সেনেকুৱা তাৰপা এই ভজা মটৰ কি নাই তো চেমিচ দুটা কিনি দিম 20 টকীয়া ফটাকানি তোৰ চাইকেলখন উলিয়া হো পাপাই বজাৰলৈ যাবলৈ কৈছে মোকে পঠিয়াই দিলে তোকো লৈ যাবলৈ কৈছে দুইটা একেলগে যাওঁ তোকে মোকে যাবলৈ কৈছে নে মজা লাগিব বৈ মই পাপাক সুধি আহোঁগে যা একেবাৰে চাইকেল উলিয়াই আন আজি দেওবাৰ নহয় বজাৰ বহিছে যাওঁ গাহৰি পেটু এচুত লৈ আহোঁগে ৰাতি ঢেকীয়াৰ লগত বনাবলে ককা বজাৰলৈ যায় নে যাওঁ বোলো বজাৰলৈকে আছাম ট্ৰেক্টৰ পেটু এচুত লৈ আহোঁগে নহলে ইয়াৰ যিহে দাম খাবই নোৱাৰি সেইটো হয় বাৰু গাঁৱত আমাৰ গাহৰি খাব নোৱাৰি বহুত দাম বজাৰতে যি খালে খোৱা এই মই বেটুৱানীলৈ ওলাইছো বজাৰ কেইটামান কৰিবলৈ আছে তেতিয়া একেলগে গৈ থাকো মানুহ অলপ হৈছে দেই আজি মালিক সেইফালেতো আৰু ভিৰ ৰ'দো বৰ চোকা দিছে আজি পাই যাম গৰমত ঠাণ্ডা খাই দিম নহয় কিহৰ চিন্তা ঠাণ্ডা খাম আইচক্ৰীম খাম পইচাটো বাপে দিব নে কি বাপে নিদিয়ে আপুনিয়ে দিব আপুনিয়ে বাপে নহয় জানো ঐ বেটুৱানী বেলেগ ভিৰ ঐ ভালকে আহিবি নহলে মানুহে গছকি একদম পিটিকা কৰি থৈ যাব আৰু কি মোৰ হাতত ধৰি ল একদম লগে লগে আহি থাকিবি দেই নহলে হেৰাবি গাহৰি মাংসটোকে লৈ লওঁগে ৰ প্ৰথমতে নহলে পাছত গলে আকৌ ঠেং মুভুহে পাবি কি নিবলৈ কৈছে জানো দে লিষ্ট দি পঠিয়াইছে লিষ্ট মোনাতে আছে লিষ্ট দি দিম কিনো হব এইবোৰ আলু পিয়াজ তাৰপা মাংস চাগে কিবা এটা খাই যাবি নে কি যাওঁতে নেখাম নে কি বে বজাৰলৈ আহিছো কেলে হেৰি খাম আকৌ বৰফৰ পৰা আহিছে যে বৰফ খাম নহলে হোটেলত পৰঠা খাই যাম অকে আহক চব্জি লৈ লওক চব্জি লিকটীয়া ৰঙালাও বালিয়া কোমোৰা ভোট জলকীয়া বেঙেনা দাদা চব্জি ফ্ৰেছ নে ফ্ৰেছ মানে মস্ত ফ্ৰেছ এই মাত্ৰ পথাৰৰ পৰা আনিছোহে মই উঘালি হয় নে কি আছে কি লাগিব আপোনাক বিলাহী বেঙেনা ৰঙালাও কোমোৰা ভোট জলকীয়া বিহ জলকীয়া ভেকুৰী জলকীয়া লগাটো বাৰু চবই লাগিছিলে এই ৰঙালাও কিমানকে ৰঙালাও এইটো 50 টকা সাইজ লৈ আছে 50 টকা বেছি কৈছে নেকি? এইটো ৰঙালাও যে 50 টকা নহয়।
আপুনি বেপাৰী নে মই বেপাৰী? দাম মইহে কম। আপুনিয়ে ক'ব বাৰু, কিন্তু এইটো ভাল হ'ব নাই? দাম যে 50 টকা কৈছে, মিঠা হ'বনে? ইমান যে মিঠা বিচাৰে, চাহৰ লগত খাবনে ভাতৰ লগত খাবগে? ভাতৰ লগতে খাম তেওঁ। 50 টকা দি আপুনি এবাৰ নি চাওক, ইমানেই মিঠা, ইমানেই লিকটীয়া ৰঙালাও নহয়, দাঁতৰ ফাঁকত সোমালে 3 দিনলৈকে নেয়। হয়নে? গেৰাণ্টি আছে, নহ'লে মোৰ নাকটো আপুনি সোপনখা নিশাকে গুৰিতে কাটি থৈ যাবহি। আৰু এইবোৰ বেঙেনা? বেঙেনা একদম ফেণ্টাষ্টিক বেঙেনা, মোৰ নিজৰ বাৰী, মোৰ নিজৰ খেতি বেঙেনা, মস্ত মস্ত ডাঙৰ ডাঙৰ, একদম খাই দিয়ক, ভৰ্তা বনাওক, বেচন লগাই ফ্ৰাই কৰক। ৰঙালাওটো দি দিব, তাৰপা কোমোৰা এটা, বিলাহী 2 কেজি, বেঙেনা 1 কেজি, আৰু ভোট জলকীয়া ভাল আছেনে জ্বলা? এই ভোট জলকীয়া টপ কোৱালিটি আছে, খালে আপোনাৰ 5 দিনলৈকে পকপনি ভাল নহয়। তেতিয়াহ'লে ভোট জলকীয়াকে দি দিব 20 টকামান। ৰ'ব দি আছো লুঙিয়া দাঙি। গাহৰি লেলে গাহৰি গাহৰি মজা মজা গাহৰি তাজা তাজা গাহৰি থপথপীয়া গাহৰি লিকটীয়া গাহৰি। ঐ গাহৰি কিমানকে দিছে কেজি? আৰে দাদা কেজি 300 रुपया দি দিও নে 2 কিলো? ভোকো চিনি পাও, তই 300কে কেজি লবি হে? 300কে হলে মই এপোৱাও নিনো। 300 কে ল'বই লাগিব দাদা। 200কে ধৰিবি, 1 কিলো দি দে। নাই দে মই 2 চাট কিনিবলৈ পোৱা নাই। আপুনি মাল দে চাক নাবে কেনেকৈ তেলিয়া একদম চৰ্বি থাকা। চৰ্বিটো ঢেকু ঘৈণীয়েকো আছে, এতিয়া কি মই ঢেকু ঘৈণীয়েকক 300 টকা কেজিকে কিনিম নে? হৰিওম ঢেকু ঘৈণীয়েকৰ লগত মিলালে নহ'ব নে নাই? সেইটো হৈছে ঢেকু ঘৈণীয়েক, এইটো হৈছে গাহৰি। ঐ বেটানী গাহৰি লিভাৰ চটা কিনি দিও, খাৱ নি? নাখাওঁ দেই, মই মাছ মাংসই নাখাওঁ, মোক আকৌ গাহৰি লিভাৰ খাবলৈ আহিলে, নিজে খাই থাকা। সেয়া দেখিল নাই, মোৰ ছোৱালী একো নাখায়, ময়ে যি খোৱা। দেহো দে 200 টকাত 1 কিলো দে। নোৱাৰিম দাদা, 200কে নহ'ব, 250কে দিব, লৈ লওক 2 কিলো। ঐ হ'ব দে, 250কে ল'বি, 1 কিলো দি দে, পেকিং কৰি দে। খালি এইবোৰ হেৰি নিদিবি চাবি, নুমে চুমে দিবি, তোক একে ভুকুৱে মাৰিম। নো টেনচন, একদম গৰম পানী দি ওপৰত গিলাচ মাৰি নম চিকচিকিয়া কৰি থৈছো, এডালে নম নাপায়। ভাইটি তোমালোক বজাৰ কৰিবলৈ আহিলা নি? গুলেশদা, পাপাক যাওঁ কৈ আছিলো, পাপাই বাপেকে মোকে পঠিয়াই দিলে, ইয়াৰ লগত গুচি আহিলো। ভালে কৰিলা দিয়া, এতিয়াৰ পৰা শিকিলেহে বজাৰ কৰিবলৈ, পাছত ঘৰ চলাব পাৰিবা। মই চব্জি বজাৰ কৰিলো বাৰু, আৰু বেলেগ কিবা কিবি ল'বলৈ আছে লৈ লওঁগে। আমি আহিছোহে চব্জি ল'বলৈ। আহা ভাইটি, ফ্ৰেছ মাল ফ্ৰেছ মাল। তোমালোকে লোৱা তেতিয়া, আমি আহিছো। দেচোন দে, গাহৰি ভুৰ এডাল দে। উৰি কাকাজি, গাহৰি ভুৰহে খাব নে, মাংস নাখায়? মাংস তহঁতি যিহে দাম লগাইছ, খাবলৈ হলে লুঙিয়া খোল খাই যাব, সেইকাৰণে এইবোৰ ৰিজেক্ট মালবোৰ দে, ভুৰ দে, ঠেং দে। নাই তেতিয়াহ'লে গাহৰি ভুৰডাল দি দিওঁ, মেঠাটো দি দিওঁ, ঠেংকেইটা দি দিওঁ, আৰু নেগুৰডাল দি দিওঁ, বাছ। নেগুডাল নিদিবি, বেলেগ ইলাষ্টিক লাগে খাবলে। একো নাই, লৈ যাক, আণ্ডা পেনত মাৰি ল'ব, ঢিলা আণ্ডা পেন আছে যদি। দি দে তেতিয়া। ফ্ৰুটছ লৈ লওক, ফ্ৰুটছ, ৱাটাৰমেলন, পানী মেলন, নেঘেৰি মেলন, আহক, ষ্ট্ৰবেৰী, ব্লুবেৰী, আম, কঁঠাল, পনিয়ল। পাপা, এয়া চব ফল-মূল কিনি দিয়া ব'লা না। তৰমুজটা খাওঁ, তৰমুজটা কিনি দিয়া। সেই বেটনী এইবোৰ খাব নালাগে, বহুত দাম ফল মূল, তই গম পাৱ নাই কিমান দাম ল'ব? তাৰ বোলে আমি সুমা খামগে বৈ, ভজা মটৰ খাম এইবোৰ। নাখাওঁ মই এইবোৰ, তুমিয়ে খাই থাকিবা। মোক এয়া তৰমুজটা কিনি দিয়া, তৰমুজটা খাওঁ গৰমত। দাদা এইবোৰ কিমান দামৰ তৰমুজবোৰ? কিলো 60। বাপৰে বাপ, ইমান দাম নে? নিজে 250 টকা দি আকৌ গাহৰি মাংস কিনিছা, সেইটো হ'লে দাম নহয়, এইটো আকৌ 60 টকাই দাম। সঁচাকে মানুহবোৰে ফল মূলৰ দাম দিবলৈ কেলে ইমান বেয়া পায় মই গম নাপাওঁ। এনে আকৌ 1000-1200 টকা মাল খাব, মাংস খাব, কিন্তু ইমান হেল্ডি বস্তুটো কিনি নাখায়। হ'ব ইমান লাজ নিদিব আৰু দেই, নাকটো একদম বেটনী আগত কাট খাই গ'ল। দি দিয়ক, তৰমুজটা দি দিয়ক, আপেল 1 কেজি দি দিয়ক। তই পেটত থাকোতে মাৰকো খুৱাই নাপালো আপেল, তোক খুৱাইছো বুলিহে 1 কেজি। আৰু কি ল'বলৈ আছে লেতাই? আৰু মাংস এপোৱা ল'বলৈ আছে। ঘূৰি ভাগৰ লাগিছে আৰু কিবা এটা খাই লওঁগে বৈ, সেইডোখৰত গজাই চাহে বিকি আছে বৈ। প্ৰথম পেট পূজাটো কৰি লওঁগে, বাকীবোৰ পাছত দেখা যাব। ভোট মাংসও লৈ ললো বৈ, এতিয়া ঘৰলে, বেয়া গৰম উঠিছে। মালিক, কিবা এটা খাব লাগিছিলে নহয়, কিবা এটা নোখোৱাই নি? তই বৰ সঁচাকে ৰাক্ষসৰ কুণ্ডা দেই। সেইডোখৰতে দোকান আছে বৈ, কি খাই ল'বি, আইচক্ৰীম খাওঁ নে, কুঁহিয়াৰ ৰস খাওঁ নে, গাজা খাওঁ নে? হুইনা বাদ, বলক। ইছ ৰাম বেটনী, এনেকুৱা গোন্ধাইছে গেলা শুকান মাছ, নাকৰ ফুটা একদম বহল কৰি পঠিয়াব। পাপা, বজাৰ যে ইমান লেতেৰা গোন্ধাই ন? নাকত অদনিলডাল লগাই আহিব লাগিব, নহলে মৰিব লাগিব ইয়াত। চেমিজ দুটা কিনিবলৈ আছে নহয় পাপা, ব'লা।
তোক চেমিচ লাগে নহয় পাহৰিছিলে এই বৈ মোৰ লগত সেইদৰে ৰিডাকশ্যনৰ দোকান আছে 20 টকাত 25টা দি আছে বৈ আইও ৰিডাকশ্যনৰ যে নেলাগে বাপে ৰিডাকশ্যনৰ জাঙিয়া পিন্ধি পিন্ধি বুঢ়া হৈ গলো তোক কি ব্ৰেণ্ডেড পিন্ধাম নে নেলাগে বৈ